आबाद मावनानै गोजोनै नखर संसार बारहोनो हादों तामुलपुर जिल्लायाव। तामुलपुरनि कुमारपारा गामिनि दैमालु बसुमतारिया ड्रेगन आबाद मावनानै जाफुंसार जादों। तामुलपुर जिल्ला सेसापानि कुमारपारा गामिनि दैमालु बसुमतारिया ड्रेगन आबाद मावनानै जाफुंसार जानो हादों। 5 बिघा हायाव ड्रेगन आबाद मावनानै बोसोराव 6 लाख रांसिम आरजिनो हादों दैमालु बसुमतारिया। बिथांनि जाफुंसार जानायखौ आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मायाबो गावनि फेसबुक पेजनि गेजेरजों हामलायथि बावहरदों। खौरां बिजोङाव दैमालु बसुमतारिया फोरमायथियो दि थांनाय 2021 मायथाइनिफ्रायनो ड्रेगन आबाद मावनायखौ जागायनानै गावनि नखर आरो जिउ दानायाव जाफुंसार जानायखौ मोननो हादों। लोगोसेनो आथिखालाव ड्रेगन आबादनि फिथाइफोरखौ फाननायाव जेबो रोखोमनि असुबिदा गैया। ड्रेगन आबादनि फिथाइफोरखौ न'आवनो फालांगिरिफोरा लांफैयो होननानै फोरमायो। दैमालु बसुमतारिया फोरमायबावो दि आथिखालाव ड्रेगन फिथाइफोरा बाजाराव गोबां डिमान्ड दं, जेराव 1 केजियाव 150 रां मोनो। बेबादियैनो फिथाइफोरखौ फाननानै मोनफ्रोमबो दानाव 50 रोजायै मुलाम्फा मोननो हादों होननानैबो फोरमायो। आथिखालाव दैमालु बसुमतारिया ड्रेगन आबादजों लोगोसेनो गय बागान आरो 35 बिघा हायाव सिबिं फुनायबो दङ। নমস্কাৰ, মোৰ নাম दैमालु बसुमतारी। মই 5 বিঘা মাটি ড্ৰাগন ফ্ৰুটৰ খেতি কৰা হয় আৰু মোৰ এতিয়া বছৰত 6 লাখ আহে আৰু তাৰমানে 6 লাখৰ অলপ বেছিও আহে, কিন্তু মিনিমাম 6 লাখটো আহে আৰু এতিয়া আৰু মোৰ ভিডিঅ'টো মুখ্যমন্ত্ৰী ছাৰে ছ'চিয়েল মিডিয়াত দাঙি ধৰিছে। এইটো কাৰণে মই মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ যাচিছোঁ আৰু মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দাঙি দিয়াৰ কাৰণে। আপুনি আৰু কি কি খেতি কৰে? মোৰ এতিয়া 6 বিঘা তামোল আছে আৰু 35 বিঘা মাটিত তিল আছে। তিল খেতি যথেষ্ট লাভান্বিত হৈছে। বহুত লাভ আছে। পঢ়া শুনা কি কৰিছিল? মোৰটো গ্ৰেজুৱেশ্যন। কি ক'ব বিভিন্ন খেতিয়কসকলক বা যুৱ প্ৰজন্মক কি ক'ব? যোনবিলাক যুৱক এনে ঘৰত আছে পঢ়া শুনা এৰি পেলাই আমাৰ নিচিনা খেতিত লাগি থাকিব লাগে, মানে ওলাই আহিব লাগে আৰু তাৰমানে খেতিত। আপুনি ক'ত ক'ত বিক্ৰী কৰে এই ড্ৰেগনটো? মোৰ যিখিনি ড্ৰাগন ফল এইকেইটা চব ভূটানত যায় আৰু হয়। মোৰ 150K দিয়া হয় আৰু তাৰমানে পাৰ কেজি। বেপাৰীকেইটা আমাৰ ইণ্ডিয়াৰে হয়, কিন্তু ইহঁতে ভূটানত চেল কৰে আৰু তাৰমানে ছাপ্লাই দিয়ে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক যথেষ্ট প্ৰশংসা কৰিছে, কি ক'ব? ধন্যবাদ যাচিছোঁ মই মুখ্যমন্ত্ৰী ছাৰক মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দাঙি দিয়াৰ কাৰণে। চৰকাৰী কিবা সুবিধা কেনেকুৱা পাইছে? হয়, যথেষ্ট মই চৰকাৰৰ পৰা অলপ কিবাটো সুবিধাটো পাইছোঁ। মই পানীত দিয়াৰ কাৰণে ড্ৰিপ ইৰিগেশ্যনটো মই পাইছোঁ চৰকাৰৰ পৰা, আৰু বাগানটো অলপ এক্সটেনশ্যন কৰাৰ কাৰণে চৰকাৰে মোক খুটা দিছোঁ আৰু তাৰমানে পোষ্ট, ড্ৰাগন পোষ্ট।